অসমৰ শিক্ষক সমাজৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। চৰকাৰৰ লক্ষ্য অনুসৰি চলিত বৰ্ষৰ শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে সমাপ্ত হ'বলৈ গৈ আছে। শিক্ষামন্ত্ৰী আৰু বিভাগীয় নিৰ্দেশনা অনুসৰি চলিত গ্ৰীষ্মকালীন বন্ধৰ ভিতৰতে শিক্ষকসকলৰ বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰ কাম চলিছে। কেতিয়া ওলাব বদলিৰ চূড়ান্ত অৰ্ডাৰ? 1 জুলাইৰ পৰা কি ডাঙৰ পদক্ষেপ লোৱা হ'ব? সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে জনাই থওঁ, আপোনালোকে আবেদন কৰাৰ অন্তিম সময়সীমা হৈছে 30 জুনৰ নিশা 11:59 বজালৈকে। ইয়াৰ ঠিক পিছৰে পৰা অৰ্থাৎ 1 জুলাইৰ পৰা এক উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে পৰ্টেলত আপলোড হোৱা আবেদনসমূহ ধাৰাবাহিকভাৱে তন্নতন্নকৈ পৰীক্ষণ কৰিব। আটাইতকৈ ডাঙৰ আপডেট পৰীক্ষণ কৰিব তো হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব। চৰকাৰৰ উদ্দেশ্য হৈছে গ্ৰীষ্ম বন্ধৰ ভিতৰতে এই সমগ্ৰ প্ৰক্ৰিয়াটো শেষ কৰা, যাতে স্কুল খোলাৰ পূৰ্বেই বদলি কাৰ্যকাৰী কৰিব পৰা যায়। অৱশ্য সাধাৰণ বদলিৰ ক্ষেত্ৰত আপুনি যদি অকলে বদলিৰ বাবে আবেদন কৰিছে তেন্তে শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত 5 বছৰ আৰু শিক্ষকৰ ক্ষেত্ৰত 7 বছৰ কাল সম্পূৰ্ণ হ'ব লাগিব। আৰু যিটো কমন মিউচুৱেল ট্ৰান্সফাৰ, ইয়াত আপোনালোকৰ বাবে সুখবৰ যে যদি আপোনাৰ হাতত সঠিক মিউচুৱেল পাৰ্টনাৰ আছে তেন্তে এই 5 বা 7 বছৰ নিয়মটো আপোনাৰ বাবে প্ৰযোজ্য নহয়। আপুনি নতুন শিক্ষক হ'লেও আবেদন কৰিব পাৰিব। আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে অহা 2 আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যতে লোকপিয়ল মানে সেন্সাছৰ কাম আৰম্ভ হ'ব। সেয়ে জুলাই মাহত বদলিৰ অৰ্ডাৰ ওলোৱাৰ পিছত যিসকল শিক্ষক লোকপিয়লত দায়িত্বত থাকিব তেওঁলোকক বৰ্তমানৰ বিদ্যালয়ৰ পৰা ৰিলিজ দিয়া হ'ব নে নাই সেই চূড়ান্ত সিদ্ধান্ত সংশ্লিষ্ট জিলা প্ৰশাসনেহে গ্ৰহণ কৰিব। গতিকে সন্মানীয় ছাৰ বাইদেউসকল, 30 জুনৰ ভিতৰত আপোনালোকৰ আবেদন প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰক, কিয়নো 1 জুলাইৰ পৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে ইয়াৰ নিৰীক্ষণ আৰম্ভ কৰিব। শিক্ষা বিভাগৰ এনেকুৱা প্ৰতিটো লাইভ আৰু 100% সঠিক আপডেট আটাইতকৈ আগতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।